মিতালী বাইদেউ নমস্কাৰ নমস্কাৰ মই বোলো আকৌ মোৰ কেমেৰাৰ আগত আকৌ এই চাত কোনে দিলে ধতকে মিতালী বাইদেউ আহিছে ভয় নাখাবা মানে এখেতক কেলা ফালিব লাগে তো লেটছ গো সো হে গাইস কি খবৰ তোমালোকৰ আশা কৰোঁ তোমালোকৰ সকলোৱে ভালে বাই দা ৱে মোৰো ভালে আৰু ভিডিওটো কেৱল এন্টাৰটেইনমেন্ট পাৰপজৰ কাৰণে বনোৱা হৈছে সো কোনেও যাতে সিৰিয়াসলি নলয় আৰু আজি ফালিম আমাৰ মিতালী বাইদেউ হয় মিতালী বাইদেউ আৰু মোৰ এই ফানি ফানি ভিডিঅ'বোৰ সদায় সদায় পাই থাকিবলৈ সাবস্ক্ৰাইব কৰি কিনাৰে থকা বেল আইকনটো দবাই দিবা আৰু প্লিজ লাইক এটা কৰি দিবা বলা তেলা আজি আমাৰ মিতালী বাইদেউৰ কিছুমান ভিডিঅ' চাই লওঁ তো পকা পকা বগৰী টপ টপ হৰে আমাৰ মিতালী বাইদেউক আকৌ কোনোবাই বুঢ়ী বুলি ক'লে বুঢ়ী একদম বুঢ়ী বুলি লাগিছে নেকি কওক নাই লগা আপোনাক বুঢ়ী বুঢ়ী আপোনাকতো হৌ কেলা পথৰ কিনাৰৰ বেছিয়ে কৈ পালোঁ নেকি বাৰু নাই লগা আপোনাক বুঢ়ী বুঢ়ী আপোনাকতো হৌ কেলা ফুল কোমলীয়া চিট পখিলীয়া 17 বছৰ সেই হট সেক্সি ভণ্টিজনীৰ নিচিনা লাগিছে হয় সেই আপোনাক সেই কেলা 17 বছৰীয়া হট সেক্সি ভণ্টিজনীৰ নিচিনা লাগিছে বুঢ়ী বুঢ়ী লাগিছে কাইলৈ পৰা ভিডিঅ' নবনাম আৰু এটা কথা বুঢ়ী মানুহে ভিডিঅ' বনাইছোঁ ভাল লাগে কাৰণে সেয়ে আইতা আপুনি ভিডিঅ' নবনোৱাকৈ কেতিয়া নাথাকিব কাৰণ আপোনালোকৰ পৰাইতো আমাৰ প্ৰথম টোপটো জন্ম হয় বাই দা ৱে তোমালোক কোনেও যাতে আইতাক বুঢ়ী বুলি নোকোৱা কাৰণ বুঢ়ী বুলি ক'লে আইতাইক তোমালোকক ফেনেকি 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 সেই বগা দৈ গাখীৰৰ নিচিনা কিহোৱামান কেলা উলিয়াই পঠিয়াব তেত সেইকেইটা চালেই সেইপিনে অকল অক্ষব্য তহঁতৰ নহয় জানো টিকা লাল কৰিম মই ৰহ আৰে বন্ধ কৰিয়াৰ পাগল হলি নি তই মোৰজনী যদি আকৌ কেলা গম পাই মই এই বুকুৰ মাজত উমলিছো বুলি মোৰজনী আকৌ কেলা কাইলৈ ৰাতিপুৱা কাঁহী বাতি ধুৱাব গম পাৱ নাই তই বনৰৰ পিতাক দেও মাৰি কেন টাটা গুড বাই গয়া কেলা কেমেৰা আগতে কৈ পালোঁ হ'ব দে হক কাটি দিবি পিছৰ ভিডিঅ' লগা অঁ পিছৰটো ভিডিঅ' লগা এইটো কেলা আকৌ সি একেটা ভিডিঅ'কে লগালে বে এইটো কেলা স্ক্ৰিপ্ট লিখা বহীখনকে দলিয়াই দিওঁ নি মোৰটোলৈ মানে তোৰ আকৌ মোৰ সেই ৰাতিপুৱা কাঁহী বাতি ধুই থকা চাবলৈ মন যিটো কথা কেমেৰা আগত নকওঁ বুলি ভাবোঁ সেইটোকে উলিয়াই আহি পাৰে প্ৰতি চুঙৰ বাচ্চা কেলা हमको मारो हमको जिंदा मत छोड़ो सालो আইতা এনেকে আপুনি কেলা ভাল পাওঁ বুলি কৈ পিনি লাভ নাই এনেকে যদি তুমি ভাল পোৱা তেতিয়াহ'লে পাবা তুমি মোৰ পৰা ধোখা এনে কেলা মোৰ ভাগৰ 39 জনীকে জিএফ পৰি আছে মানে এক্স পৰি আছে গোটেই কেলাকটো ধোকা দিয়ে অহা না চেনি আৰু যদিহে তুমি কেলা ৰিয়েলত মৰম দিয়া তেতিয়াহ'লে পাবা তুমি তাৰ মজা পদুম কলি আহিছে ৰামচন্দ্ৰ কপাল পুকলি কেৰি ওলাইছে ফাৰ্ষ্ট কথা হ'ল যে আপুনি যেনেকৈ বিয়া নামটো গাইছে তেনেকৈ বিয়া নামটো গালে আপুনি কেলা বিয়া নামটো উপলিঙা কৰাৰ দৰে হৈছে আৰু নেক্সট 70-80 বছৰ বয়সত ইনষ্টাগ্ৰামত আহি পিনি পাগলামি কৰি থকাতকৈ এনেকুৱা বিয়া নামবোৰ ভালদৰে শিকি পিনি ইউটিউবত বা ইনষ্টাত আপলোড দিব সেই 10 জনে আঁকোৱালি ল'ব বাই দা ৱে বুজি পালে নহয় কি ক'লোঁ আৰু বেলেগকেতো বুজাব নালাগে আমাৰ এই ভাগৰ হতে জানো এনেকৈ ক'লে আপোনালোকে বুজি পাব তো থেংক ইউ ফৰ মাই ৱাচিং ভিডিঅ' যদিহে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰিবা ছাবস্ক্ৰাইবটো মেইন ইয়াৰ ছাবস্ক্ৰাইবটো একেবাৰে কমি গৈছে বে কৰি দিবা ইয়াৰ আৰু পাৰা যদি সৰুকৈ শ্বেয়াৰ এটা মাৰি মোৰ ভিডিঅ'টো অকণমান আগলৈ ঠেলি দিবা যাতে ময়ো অকণমান হাই লেভেলৰ হওঁ তো আজিলৈ বাই আৰু নেক্সট ভিডিঅ' আহি আছে তো লাভ ইউ অল